মিডিয়া এখন প্ৰিণ্ট কৰি উলিয়াইছে কাৰণে প্ৰিণ্ট মিডিয়াত পৰে, কিতাপখন প্ৰিণ্ট কৰি উলিয়াইছে কাৰণে প্ৰিণ্টত পৰে। কিন্তু এইটো মেচিন, এই মেচিনটো এই ল'ৰাজন বহি থকা মেচিনটো এইবিলাক ইলেক্ট্ৰনিক পদ্ধতিৰে চলে, এইটো ইলেক্ট্ৰনিক মিডিয়া। মিডিয়াবিলাক প্ৰত্যেকটো মিডিয়ামে খুব শক্তিশালী, খুব শক্তিশালী। তোমালোকৰ কোনোবাই 3 Idiots চাইছেনে? 3 Idiots চবে চাইছে। চলে যিবিলাকে চাইছে চলে এটাতকৈ বেছি পেক কোনে কৰিছিল চিনেমাখনত? অমিতাভ বচ্চনে কাণত সোফা দিব লগা হৈছে, বাসন্তী। আৰু এটাতকৈ বেছি মুখেৰে কোনে নামাতিছিল? কোনটো চৰিত্ৰৰ মুখেৰে এবাৰো নামাতিলে? এবাৰ মাত্ৰ চাবিয়ে কোচা দি গ'ল কাৰোবাক, জয়া বাদুৰী, হয়নে? তাৰ মুখেৰে নামাতিলে। এই কথা কৈ কমিউনিকেট কৰিলে, তাই কথা নকৈ কমিউনিকেট কৰিলে। অন্ধ মানুহজনে এনেকৈ আহি পেলাই শুনিলেই এতিয়া সন্নাটা কি হয়? বাসন্তী। তেওঁ সন্নাটাটো তেওঁৰ কাৰণে এটা কমিউনিকেশ্যন হ'ল। এনেকৈ সকলো ধৰণৰ কমিউনিকেশ্যনে আমাৰ অতি শক্তিশালী। আৰু আমি যেতিয়া বাতৰি কাকত, টেলিভিশ্যন, সংবাদ মাধ্যমৰ কথা কওঁ, তেতিয়া আমি কওঁ যে মিডিয়া ইজ দি অক্সিজেন ফৰ ডেমক্ৰেচি। গণতন্ত্ৰত মিডিয়া হ'লগৈ এটা অক্সিজেন, আৰু ইয়াৰ পৰা কোনো সাৰি যাব নোৱাৰে। আমি যিকোনো মাধ্যমৰ পৰা আমি সাৰি যাব নোৱাৰোঁ। দৰৱ এটা কিনিলেও তাত কিবা লিখা আছে, সেইখিনিও কমিউনিকেশ্যন, হয়নে? ৰেলৰ টিকেট এটা কিনিছোঁ, তাৰ পিছফালে বিজ্ঞাপন আছে, আগফালে কিবা আছে, সেইটো এটা কমিউনিকেশ্যন। যলৈকে আমি চাওঁ তেতিয়া আমি কিবা এটা কমিউনিকেশ্যন। পুলিচৰে আহি মাত দিয়ে, তেতিয়া আমি গম পাওঁ যে গুৱাহাটী আহি আছে, সেইটো এটা কমিউনিকেশ্যন। পোকে বাজি গ'ল কিবা এখন গাড়ী, তেতিয়া আমি গম পাওঁ কাৰোবাক দিলে হস্পিটাললৈ 108 আহি, সেইটো এটা কমিউনিকেশ্যন। মিডিয়াৰ ফাংচন কি? মিডিয়াৰ প্ৰথম ফাংচনটো হ'ল মানুহক ইনফৰ্মেশ্যন জনোৱা অৰ্থাৎ তথ্য জনোৱা, তাৰপিছত আহিলে এণ্টাৰটেইনমেণ্ট, মানুহক মনোৰঞ্জন দিয়া, তাৰপিছত আহিলে মানুহক শিক্ষা প্ৰদান কৰা, তাৰপৰা আহিলে মানুহক কনভিন্স কৰোৱা, পাৰ্চুৱেট কৰা, মানুহক জনাই কথাখিনি প্ৰতীয়মান কৰোৱা, আৰু আলোচনা বিলোচনাৰ ব্যৱস্থা কৰা, আৰু আটাইতকৈ ডাঙৰ কথাটো মানুহক কালচাৰেল প্ৰমোশ্যন কৰা। এই ছবিখন ইয়াত কিয় থৈ দিছে? এই ছবিখন ইয়াত কিয় লগাইছে? এই ছবিখন আমাৰ এটা সাংস্কৃতিক পৰম্পৰাৰ বিষয়ক এখন ছবি। সেই ছবিখনত তেনেকুৱা, সেই ছবিখনত তেনেকুৱা, সেই ছবিখনত তেনেকুৱা। এইফালে বিষ্ণুৰাভাৰ ছবি এখন আছে, সেই ছবিখনক কথা কয় সেইবিলাক আমাৰ সাংস্কৃতিক সম্পৰ্কীয় বিষয়। আৰু সেইবিলাকৰ জৰিয়তে আমি কি হয়, আমি মিলি জুলি থকাৰ ইণ্টিগ্ৰেশ্যন, সংহতিৰ এটা ব্যৱস্থা এই ছবিবিলাকে, এই মেছেজবিলাকে, এই মিডিয়াবিলাকে কৰে। নেক্সট, যেতিয়া আমি সংবাদ মাধ্যমৰ কথা কওঁ, তেতিয়া সংবাদ মাধ্যমে আমাৰ সমাজৰ ওপৰত চকু ৰাখে। ই এটা কুকুৰৰ নিচিনা, ৱাচ ডগ বুলি কয়, পহৰাদাৰী কুকুৰৰ নিচিনা। অৰ্থাৎ সমাজৰ ওপৰত পহৰা যদি কোনোবাই দিছে, সেয়া পুলিচে অনবৰতে দিয়া নাই, কিন্তু সংবাদ মাধ্যমে অনবৰতে দি আছে। চৰকাৰে যিকোনো এটা কাৰ্যসূচী যেতিয়া লয়, উন্নয়নমূলক কাৰ্যসূচী যেতিয়া লয়, তেতিয়া মিডিয়াৰ জৰিয়তে সেই কাৰ্যসূচী প্ৰচাৰ কৰে, মিডিয়াৰ জৰিয়তে মানুহক জনায়, আৰু মিডিয়াৰ জৰিয়তে মিডিয়াক তেতিয়া এটা উন্নয়নৰ এটা আহিলা হিচাপে ব্যৱহাৰ কৰা হয়। মিডিয়াৰ জৰিয়তে চৰকাৰবিলাকক জনসাধাৰণে জবাবদিহি কৰে, তেওঁলোকে কাম সঠিকভাৱে কৰিছে নাই, এই কথাখিনি মিডিয়াৰ জৰিয়তে কৰা হয়। মিডিয়াই কি কৰে? পাব্লিক অপিনিয়ন, জনসাধাৰণে কি ভাবিছে, ৰাইজে কি ভাবিছে, এই কথাবিলাক চৰকাৰে পৰা গম পায়, টেলিভিশ্যন চাই গম পায়, ৰেডিঅ' শুনি গম পায়, বাতৰি কাকত পঢ়ি গম পায় যে মানুহে কি ভাবিছে। চৰকাৰবিলাকে গৈ ঘৰে ঘৰে সুধি নপৰে তোমালোকে কি ভাবিছা, এই কথাবিলাক সংবাদ মাধ্যমত প্ৰতিফলিত হয়। আৰু চৰকাৰ সম্পৰ্কে, প্ৰশাসন সম্পৰ্কে, গভৰ্নেন্স সম্পৰ্কে, দেশ সম্পৰ্কে, অৰ্থনীতি সম্পৰ্কে, ৰাজনীতি সম্পৰ্কে, যুদ্ধ সম্পৰ্কে সকলো বিষয় লৈ পেলাই আলোচনা, ডিবেট, ডিছকাশ্যন মিডিয়াত হয়, বাতৰি কাকতত হয়, টেলিভিশ্যনত হয়, মিডিয়াত হয়। আৰু এই কথাবিলাক ওপৰত নিৰ্ভৰ কৰি জনসাধাৰণে সিদ্ধান্ত গ্ৰহণ কৰে। ইলেকশ্যনৰ আগতে যিমান প্ৰচাৰ যে চলায়, সেই প্ৰচাৰবিলাক চলাওঁতে তেওঁলোকে যদি সেইখিনি সময়ত টেলিভিশ্যন আৰু বাতৰি কাকতৰ ৰেডিঅ' বন্ধ থাকে, কোনো প্ৰচাৰ চলাব নোৱাৰিলে ভিতৰত। কিয় প্ৰচাৰ চলায়? জনসাধাৰণক জনাই যাতে জনসাধাৰণে সঠিক সিদ্ধান্ত গ্ৰহণ কৰিব পাৰে। কমিউনিকেশ্যন বুলি ক'লে মই যে সুধিছিলোঁ কোনে কোনে সাংবাদিক হ'ব বিচাৰা, হাত দাঙাচোন।